মদন চৌহান। জিকা খেতি কৰিছিল? হয়। কিমান বিঘা? প্ৰায় 4.5 বিঘা মানে হ'ব। 4 বিঘা 4.5 বিঘা এনেকুৱা। কিমান মান টকা খৰচ হৈছিল? খৰচটো ছাৰ আমাৰ বৰ্তমান 80,000 ওপৰত হ'ল। পইচাটো ক'ৰ পৰা সংগ্ৰহ হৈছিল? পইচা আমি বন্ধনৰ পৰা ল'লোঁ অলপ, তাৰপিছত ধান চান বেচিলোঁ, সেই তেনেকৈ কৰিছিলোঁ। কিমান মান টকাৰ বস্তু বিক্ৰী কৰিলে? বৰ্তমান 9.5-10 মান বেচিলোঁ। এতিয়া উৎপাদিত জিকাবোৰ কি কৰিছে? তেনেকৈ কাটি পেলাই পথাৰত থৈ দিয়া হৈছে। হয় নেকি? কিছুমান গৰুক খোৱা হৈছে। বেচিব পৰা নাই? বেচিব পৰা নাই। এতিয়া কি ভাবিছে? এতিয়া ভাবিছোঁ চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা সুবিধা পাওঁ অকণ ভাল লাগিল হয়। চৰকাৰে কিবা আহ্বান জনাব নেকি? হয়। কি জনাব? আহ্বান মানে কি বুলি ক'ম এতিয়া, ইমানখিনিতো লছ হৈছেই। হয়। কিবা এটা সাহাৰ্য যদি কৰে চৰকাৰে, নহ'লে জিকাখিনি বেচাৰ যদি ব্যৱস্থা কৰি দিয়ে, বেচাৰ যদি কিবা ব্যৱস্থা এটা কৰি দিলে তেতিয়াও কিবা এটা সকাহ পালোঁ হয় আমি। হয়, সেইখিনিয়ে ক'বলগীয়া মোৰ। আপোনাৰ নাম? সুকেশন দাস। ঘৰ? ঘৰ এইটো কাকিতে। কাকিত। চব্জি খেতি কৰিছিল? কিমান কৰিছিল? এপুৰা। তাৰপিছত বেঙেনা খেতি, ভেন্দি খেতি। আপোনাৰ কিমান টকা খৰচ হৈছিলে? খৰচটো মোৰ হৈছে 1 লাখ টকামান হ'ল। কিমান মান টকা বিক্ৰী কৰিলে? 10,000 মান বিক্ৰী কৰিছে। এতিয়া বৰ্তমানতে বিক্ৰী নাই। জিকাবোৰ কি কৰিছে? জিকা বৈ ফটাৰতে আছে। পথাৰতে আছে, বিক্ৰী কৰিব পৰা নাই? নাই। চৰকাৰক কিবা আহ্বান জনাব নেকি? জনাব লাগে। কি কয়? কি কয় চৰকাৰে কি কৰে এতিয়া? আপোনালোকে বস্তুখিনি বিক্ৰী কৰাৰ কাৰণে? বিক্ৰী কৰাৰ কাৰণে। আপুনি পইচাটো ক'ৰ পৰা লৈছিলে? পইচাটোতো আৰু ধান চান বেচি পেলাই লৈছোঁ। আৰু সুদত লৈছিল? সুদত লৈ পেলাই এতিয়া মূলটো নোলাব? মূলটো নলয়।